हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। आज লৈ আহিছে এটা নতুন ভিডিও। আজিৰ কাহিনীটো হৈছে কালিৰ কাহিনীটো, মানে গম পাইছে নহয় চাগে। আজি যেটো দেখুৱাব লৈছো কালি হয়তো হৈ গ'ল। তো বলক দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰোঁ। আজি মোৰ লগত টিকেনৰ বিয়া। আজি এয়া কইনা আনিবলৈ লৈছো আমি, সকলোবোৰ ওলাইছে। এয়া গাড়ী গুৰা ৰেডি হৈ গ'ল, দৰা গাড়ী ইমান ধুনীয়াকৈ সজাইছে। যাবলৈ ওলাওঁতে আকৌ মঞ্জুলা বাইদেৱে চাহকণ দিলে। আমাৰ দৰা আৰু হৰিভকত ৰেডি হ'লেই, গতিকে আমি বলক দেৰি নকৰোঁ যাওঁ। সব গুচি গ'ল, আমি চাৰিটাহে থাকি গ'লো আৰু। এয়া বোকাখাটত আকৌ পেৰা ল'বলৈ সোমাইছে, গম পায়ে নহয় চাগে। পেৰা আৰু পুৰীৰ কাৰণে বোকাখাট বিখ্যাত। এনেদৰে নাচি বাগি ফূৰ্তি কৰি গৈ কইনা ঘৰ পাই গ'লোগৈ। কি যে মজা লাগিলে। এইকেইজনৰ আকৌ খুবেই বেলেগ, কি যে ফূৰ্তি। ক'ৰ পৰা ইহঁতৰ গান নিগৰি আহিছে ভগৱান জানে আৰু। এনেদৰে বহুত সময় সিহঁতৰ লগত ধেমালি কৰিয়ে কটালো। বিহু বুলি ক'লে আকৌ ঢোলটো নহ'লে গায়ে নুঠে। নাই নহ'ব, ঢোল নহ'লে নহ'ব আৰু দেই।
কইনা খুজিবলৈ যাব লাগে নহয় যাব লাগে দেই আমি যাব লাগে পুৰা ভাগৰ লাগি আহিছে এতিয়া বোকাহাটৰ বোৱাৰী আৰু বোকাখাটৰ বোৱাৰী সোনকালে যাব লাগে অঁ এতিয়া ইয়াৰ নহয় আৰু এতিয়া বহি বোকাহাটৰ আছে অঁ বহুত দূৰ বাট আছে তুমি সোনকালে আহা পালে আমি ইয়াৰ পৰা উঠামহে হয় লাগি গ'ল নাই সেয়াটো হৈ গ'ল এতিয়া লগৰী লাগিব নহয় তাত আকৌ অঁ লগত থাকিবলৈ লগৰী লাগিব আমাক লগৰী কোন যায় এতিয়া আমাক আৰু লাগে নহয় যিজনী যায় তাকে নিম যিজনীয়ে তাকে আমাৰ আকৌ এনেকুৱা যাওঁ বুলি ক'লে হ'ল আৰু আমাৰ তেনেকুৱা মত গাড়ী খালী হৈ আহিছে আমাৰ গাড়ী খালী হৈ আহিছে নিমেই আৰু অঁ চিংগুল আছে ৰঙাজনী ভাল লাগিছে হা? ৰঙাজনী ভাল লাগিছে এই পিছৰজনীও ভাল লাগিছে যাওঁ বুলি ক'লে হ'ল আৰু যাম বুলি ক'লে ধৰিছে ধৰিছে আচলতে মুগা পিন্ধাটো ভাল লাগিছে ভাল লাগিছে আমাৰ যাওঁ বুলি ক'লে হ'ল কোলাজনীও ভাল লাগিছে ধুনীয়াকৈ দৰাখন নক'বা হৈছিলো লোকৰ এই যে মাজত ৰঙাজনী তাইকো ভাল লাগিছে ভাল লাগিছে নেকি? এই লৈ যাওঁ যাওঁ বুলি ক'লে হ'ল আমাক দরজা দিছে কেইখন খিৰিকী দিছে কেইখন ইয়াত ৰখি থাকিবলৈ ইলেকশ্যন নহয় এইখন
বিয়া বুলি ক'লে খানা মেইন, ব'লক এতিয়া আমি এই খানাটোকে খাই লওঁ। এতিয়া আমি খাবলৈ গৈ আছোঁ। তো খাই বৈ আমি ঘৰলৈ ফাইনেলি ঘূৰি আহি আছোঁ। এয়া আমি দৰা ঘৰ আহি পাই গ'লোহি। নাম নামিব মনে কৰা নাই দেখোন দৰাই। খানা ঘৰতে খামগৈ আৰু ঠাণ্ডা লাগিছে নি? গৰম আজিৰ পৰা উঠিব, তই টেনশ্যন নল'বি। তো ভিডিঅ'টি ইমানেই আছিলে। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বাই।